হেল্ল' ষ্টুডেণ্ট, লৈ আহিছোঁ আজি হৈ যোৱা এমাইল এছামিছৰ কুৱেশ্যন পেপাৰখন লৈ। ইয়াত শ্বৰ্ট কুৱেশ্যনৰ লগতে গ্ৰামাৰ খণ্ডৰ এনচাৰ মই তোমালোকক দি দিম। তোমালোকে কোনে কি লিখিছিলা মিলাই চাব পাৰিবা। লগতে তোমালোকৰ এক্সাম কেনেকুৱা হ'ল কমেণ্টত মোক জনাবলৈ পাহৰি নাযাবা। আজি এই পেপাৰখনত আটাইবোৰ বস্তুৱে মই তোমালোকক দি দিছিলোঁ। আটাইবোৰ বস্তুৱে তোমালোকৰ কমন আছিল। তোমালোকে কিমানখিনি কমন পালা জনাবলৈ পাহৰি নাযাবা। মোৰ বোধেৰে কেৱল এছেখন কমন নাই, তোমালোকৰ ৰচনাখন কমন নাই, বাকী সম্পূৰ্ণ পেপাৰখনেই তোমালোকৰ কমন আছিলে। ঠিক আছে, তো আহা তেতিয়াহ'লে। যদিও এছে তোমালোকৰ কমন নাছিলে তো তথাপিতো এছে যিখন দিছে সেই এছেখনৰ বিষয়ে প্ৰত্যেকেই তোমালোকে লিখিব পাৰিলাহেঁতেন বা পাৰিবা। কাৰণ পৰিৱেশ প্ৰদূষণ দিছে, সেইখনৰ প্ৰতি সকলোৰে নলেজ আছে। তো গতিকে মই ভাবোঁ সেইখন এছে সকলোৱে তোমালোকে লিখিছা। আহা তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ঠিক আছে, প্ৰথমতে চোৱা, তোমালোকক আমি যেনেকৈ ব্লু প্ৰিণ্ট হিচাপে দি দিছিলোঁ ঠিক তেনেকুৱা ধৰণে তোমালোকক দিছে। একতে চোৱা, অতি চমু উত্তৰ দিয়া। ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হৈছে নাৰায়ণ মূৰ্তি। মই কৈছিলোঁ এইটো চাব আহিছে। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? এইটো দিয়া গৈছিলে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছিল। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 2 চোৱা, যিকোনো দুটা। বিজিতে ছাৰক উদ্দেশ্য সম্পৰ্কে কি কৈছিল? ঠিক আছে, বাকী প্ৰশ্নখিনি তোমালোকে চাই যোৱা। য'ত শ্বৰ্ট কুৱেশ্যন আছে সেইখিনি মই তোমালোকক কৈ দিম। এতিয়া 3 নম্বৰ কুৱেশ্যনটো আমাৰ 2টো কুৱেশ্যন কমন আছিলে। 4 নম্বৰ কুৱেশ্যনটো 4ৰ কটটো চোৱা। ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ লিখক কোন? শুদ্ধ উত্তৰ হৈছে ডক্টৰ প্ৰণয় দত্ত। অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? উত্তৰটো হৈছে উত্তৰ প্ৰদেশত। ঠিক আছে, নাম্বাৰ 5টো আমি দিয়া বস্তুৰ ভিতৰতে আছিলে। নাম্বাৰ 5টো চোৱা, অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংকিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? কুৱেশ্যন নম্বৰ 6টো চোৱা, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? মই তোমালোকক এইটো চাব দিছিলোঁ। এইটো কুৱেশ্যনত তোমালোকক চিন দিয়া গৈছিলে। তো মোৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে যোনে যোনে চাইছিলা প্ৰত্যেকে আজি তোমালোকৰ কমন পাইছিলা। তাৰপিছত 4 কটটো চোৱা। 4 কটটো আছে তোমাৰ পল কোন শ্ৰেণীত পঢ়ে? উত্তৰটো হৈছে পল 9ম শ্ৰেণীত পঢ়ে। ঠিক আছে, নেক্সট কুৱেশ্যনকেইটা চাই যোৱা। ইয়াত দৰকাৰ হ'লে তোমালোকৰ যিটো এনচাৰ হ'ব, এনচাৰ শ্বীটটো মই তোমালোকক PDF আকাৰে লিংক দি দিম। ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। PDFত শ্বৰ্ট কুৱেশ্যন আৰু গ্ৰামাৰ খণ্ডটোৰ সম্পূৰ্ণ এনচাৰ দি দিম, তোমালোকে চাই ল'বা। 11ৰ কটটো চোৱা। 10ৰ কটটো চোৱা, তোমাৰ পাঠ্যপুথি বৰগীতটি কোনে ৰচনা কৰা? উত্তৰটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। আজান ফকীৰৰ আচল নাম কি আছিল? শ্বাহ মিলান। ঠিক আছে, তো এইটোও মই চাব দিছিলোঁ। এইখিনি গোটেইখিনি তোমালোকক শ্বৰ্ট কুৱেশ্যনো মই চাব দিছিলোঁ। নেক্সট পেজত চোৱা। নেক্সট পেজত তোমালোকৰ মই পেপাৰখন এতিয়া সম্পূৰ্ণ পেপাৰখন দেখাই গৈছোঁ। আমাৰ পেপাৰখন আজি গোটেই কমন আছিলে। তো গতিকে তোমালোকে পেপাৰখন ভালদৰে চাই ল'বা। গ্ৰামাৰ খণ্ডটো ভালদৰে চোৱা। গ্ৰামাৰৰো আমাৰ বহুত কমন আছিলে। তো ইয়াৰ এনচাৰটো মই PDFত লিংক এটা দি দিম কিছু সময় পিছত। লিংকত গ'লে তোমালোকে এনচাৰখিনিও পাই যাবা। ঠিক আছে, গোটেই পেপাৰখন চাই লোৱা ভালদৰে। এইটো ভাৱ বহলাই লিখাও। 17ৰ কটো মই দিছিলোঁ কথাত কটা পায়, কথাত বটা যায়। আবেদনো দিছিলোঁ অৰ্ধচুটি বিচাৰি আবেদনখনো তোমালোকৰ আহিছে। ঠিক আছে, আবেদনো তোমালোকৰ কমন আছে। তাৰে পিছত এছেখন খালী মোৰ কমন নাছিলে এইবাৰ, কিন্তু পৰিৱেশ প্ৰদূষণ তোমালোকৰ দি দিছে। এইখন সকলোৱে লিখিব পাৰিবা। ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা এইখনৰ বিষয়েও লিখিব পাৰি। তো বৈচিত্ৰ্যময় অসমৰ 10 মাৰ্ক মই যে দিছিলোঁ তোমালোকৰ সম্পূৰ্ণ কমন আছে, ভালদৰে চাই লোৱা। ঠিক আছে, তাৰে পিছত তোমাৰ পাৰ্ট B2ৰো সম্পূৰ্ণ কমন আছিলে, চাই লোৱা। মই পেপাৰখন দেখাই গৈছোঁ। এনচাৰখিনি তোমালোকক মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম কিছু সময়ৰ পিছতে, তাৰ এনচাৰখিনিও তোমালোকে পাই যাবা। ঠিক আছে, নেক্সট পেজত চোৱা। ধৈৰ্য আৰু ধৰ ভাই কবিতাটোৰ এইখিনিও চাই লোৱা। এইবিলাক সকলো চাব দিছিলোঁ। উপসৰ্গ আমাৰ কমন আছে। তো এই যে তোমাৰ এইটো আছে, খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা। তুমিচোন স্কুললৈ নগ'লা, সেইটো চন হ'ব, চন উপসৰ্গ হ'ব। আৰু এইটো উঁৱতটো তোমাৰ ৰজনী মানে হৈছে ৰাতি। তাচম্বাক এইটোও মই তোমালোকক দিছিলোঁ পুৰণি শব্দৰ অৰ্থ। বিপৰীত শব্দও দিছোঁ, সুবিধা অসুবিধা। তো গতিকে এই দ্বিতীয় শ্বৰ্টটো ল'ৰা হ'লে ছোৱালী, এইটো লিংগ পৰিৱৰ্তন।
তাৰপিছত তোমাৰ ছন্দও মই দিছিলোঁ, ছন্দ মই দিয়াৰ ভিতৰতে তোমালোকৰ দুটা আছে আৰু এইটো হৈছে গ্ৰুপ চি যিবিলাকৰ আছে গতিকে পেপাৰখন চাই ল'ব পাৰিবা ঠিক আছে। তো এইখিনিয়ে আছিল আজি আমাৰ পেপাৰখন। তো গতিকে তোমালোকৰ এক্সাম কেনেকুৱা হ'ল মোক কমেণ্টত জনাবলৈ পাহৰি নাযাবা ঠিক আছে। আৰু পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ এনচাৰখিনি মই তোমালোকক ডেছক্ৰিপশ্যনত লিংকত দি দিম, তোমালোকে চাই ল'ব পাৰিবা।